তো হেল্ল' এভৰিৱান নমস্কাৰ আজিৰ মোৰ মিনি ব্লগটো আৰম্ভ কৰিছোঁ আপোনালোকৰ কি খবৰ ভালনে মই যদি ভাল ধুনীয়াকৈ ভিডিঅ'টো লাষ্টত লাগি চাই যাবা দেই তো মই আজি কি কৰিম কি নকৰিম দিনত সেইটোৱে মই আপোনালোকক দেখাম আজি মই বনাব ওলাইছোঁ ইয়া হৈছে কচুৰ ফুল ঠাচ বিবাৰ আমাৰ বড়োত কয় ঠাচ বিবাৰ ইংৰাজী কি কয় নাজানো মই আৰু এয়া হৈছে গাহৰি মাংস যিহেতু আমি দুইজন মানুহে খাম গাহৰি শাওনৰ মাহ কাৰণে কোনোবাই নাখায় মাংস সেইকাৰণে আমি দুইজন মানুহৰ কাৰণে 100 টকাৰ গাহৰি আনিব দিছিলোঁ এই গাহৰিৰ মাংস আৰু আজি বনাম আমি ঠাচ বিবাৰ আৰু অমা বেদৰ সংগ নংচৰা নাইবাই থাদে ভিডিঅ' খ লাষ্ট তাক তো গাইজ ইফালে দে ভণ্টি বাচন ধুই আছে মই ৰখাই আছোঁ দে গাইজ বাচন মাজি আছে আৰু ইফালে আমাৰ টিকু মাংস খাই আছে গাইজ ৰাতি মাংস বনাইছিল লোকেল মুৰ্গী মোৰ কাৰণে মাৰলাক পিছত মই ভাত নাখালোঁ মাংসখিনি গণ লাগিছে যিহেতু আমাৰ ফ্ৰিজ নাই টিকুৱে খালাক আৰু পুৰা এক বাতি মাংস একদম এনেকৈ ডাঙৰ বাতি দি তো ইফালেদি আৰু কাপোৰ মেলি দিছে মায়ে ধুই কিনে কাপোৰ মেলি দিছে গাইজ আহা ৰ'দটো আজি মানে জ্বলাই দিব তো গাইজ ইফালেদি আমাৰ মামনি মইনা কচুৰ ফুল বাচি আছে ইফালেদি ফুলখিনি বাচি আছে মই দুখাই আছোঁ ভালকৈ তো এতিয়া অলপ চাহ বনাওঁ তই চাহ খাবি না মানে চাহ বনাই আনছে চাহ খাওঁ অলপমান চাহ আৰু হ'ল গৰম গৰম চেঙেৰা সৰু সৰু এয়া হৈছে চাহ পটা এইটো খাই আছোঁ চিঙিৰা দেখাই পাইছা তামোল আৰু কলৰ বাগিচাখনটো মই ব্লগত দুখাওঁ মাজে মাজে ঘৰত আহিলি তো এই দুখাম আৰু দুখাব লাগে একো নাই যিহেতু সেয়ে পলা এতিয়া মই লাওৰ বাগানখন দুখাম পল লাও নহয় কোমোৰা দুখাই দি এতিয়া মই দুখাম কোমোৰাৰ বাগান গাইছ ফাৰ্ষ্ট এইটো সৰু কোমোৰা দেখিছে না এইটো জালি কোমোৰা হয় এতিয়া মই দুখাম বকা কোমোৰা এইটো দুখাই দিওঁ ওপৰত এইটো হৈছে ওপৰত বকা কোমোৰা আৰু এইফালে দি আছে নাইবা তুমি নাইবি তো গাইছ এয়া বকা কোমোৰা এইখিনি অলপমান জংঘল হেন সাপ চাপ তাকে ভয় লাগে সেইকাৰণে তাকে লাগি নাযাওঁ আৰু বকা কোমোৰা দেখিছে না কি ডাঙৰ কাক লাগব কোমোৰা একদম কমেণ্ট কৰি দিব লাগব বুলি মই পঠাই দিম তাতে এড্ৰেছ আৰু নাম দি দিবি এইটো পঁচিছে মই পঠাই দিম পুৰা কোমোৰা চোমোৰা চব পঠাই দিম গাইছ কল পঠাই দিম তামোল পঠাই দিম চব আছে আৰু আমাৰ বাথানতো আছে বহুত কিবা কিনি কালি দুখাম কালি যাম বাথানত তো আজি এইটো ব্লকত এই দুখালোঁ কোমোৰা দুখালোঁ সিফালেও কোমোৰা আছে এইটো এটা কোমোৰা এইবাৰৰ কোমোৰাহে সৰু সৰু হৈছে চাইজৰ নাজানো কিয় ডাঙৰ হোৱা নাই কিন্তু খাব কাৰণে বহুত সোৱাদ মোৰ নালাগে নষ্ট হৈ যাব এতিয়া আমাৰ গৰম লাগছে আৰু চশমাযোৰ পিন্ধি লৈছোঁ ভাব বেয়া লেভেল দেউলি নহয় কিয় পিন্ধি লৈছোঁ কাৰণ চকুৰ দুটা ফুলি আছে একদম গমেই নাপায় মানে চকুৰ দুটা গমেই নাপায় চকু আছে না কিহে আছে খালি এইখিনি দেখা পায় আৰু চকুৰ মণি চনি দেখা নাপায় সেইকাৰণে চশমাযোৰ পিন্ধি লৈছোঁ জানো ভিডিঅ'টো আৰু অলপ ধুনীয়া আৰু বিউটিফুল হওক তো গাইজ ইফালেদি ভণ্টিয়ে বনাই আছে মই বনাব লাগিছিলোঁ নবনালোঁ ইমান গৰম হৈছে ভণ্টি বনাই আছে কচু আৰু মাংস ইফালেদি জালুক পিঁয়াজ আদা ৰচুন বটি আছে ভাজি আছে ইফালেদি আৰু এইখিনি গাহৰিখিনি দিব ভণ্টিয়ে এয়া দিলাক আমাৰ ৰান্ধনী বাইদেউ ধুনীয়াকৈ বনাবা জানে টেষ্টিকৈ কোনোবা যদি বিয়া কৰাবাৰ মন আছে কমেণ্ট কৰি কোৱা বয়স বেছি হোৱা নাই কিন্তু
18-17 মান হৈছে নিমখ বিলাক নিমখ এতিয়া দিব হালধি বাদ লালি লালি কাপোৰ ধুই আছে কাপোৰ মেলি আছে আমাৰ মায়ে খালে কাপোৰে ধুই থাকে ৰাতিপুৱাৰ পৰা কাপোৰে মেলি থাকে আমাৰ ধুনীয়া মাথাটো কি কালাৰ দিছা কোনটা নামটো কি আমাৰ ঠাণ্ডা ফ্ৰিজ নালাগে আমাৰ দমকলৰ পানীয়ে বঢ়িয়া একো নহয় দে ডুবছে দেখছে দে খা মই খাইছোঁ হালধীয়া জবা ফুলে মোৰ এডাল ঘৰত আছে ধুনীয়াকৈ ফুলে এইটো হৈছে আমাৰ সৰু মন্দিৰ এইটো আমাৰ সৰু মন্দিৰ গাইজ চোতালতে আকাশখন আজি পুৰা কেনে কৰিছে গাইজ ধুনীয়া কৰিছে একদম মানে মুখ চুখ ধুলো গৰম মাথাত ঘৰটো সাৰি আছে লেতেৰা হৈছে মামনি মানুহ আহিলে বেছি কাম বাঢ়ে আমি আহিলে কি বেয়া পা তই নাপাওঁ হা ভাল পাওঁ তই ইফালে দি মামনি ঘৰ সাৰি আছে এইফালে দি মোৰ বেটিক মাৰছোঁ আজি ঠিকছে মাৰছোঁ মনো ক'ত মাৰছোঁ গাইজ এই হৈছে নেমুৰ চৰবত মোৰ খাব মন মায়ে খাব হা মা আমাৰ মাৰ মুখখন পুৰা একদম ৰাঙা টিকটিকা হৈ গৈছে দেখিছা গৰমতে কাপোৰ ধুই চৰপাত খালোঁ জিৰা বটি আছে আৰু জালুক বটি আছে জিৰা আৰু জালুক দেখিছা এতিয়া এনেকৈ বটা কাটাই মিহি খাব মই গাহৰিখিনি একবাৰ লাৰি দিওঁ ৰ এবাৰ এয়া কচুৰ ফুলখিনি ঢালি দিব ইয়াতে অলপমান হৈ যাব কি ষ্টাইল এইটো ৰেচিপিটো বড় ষ্টাইল বুলি কওঁ বড় ষ্টাইল সৰুটো সৰু হৈছে এতিয়া খাব লৈছোঁ গাহৰি মাংস ভজা দি অলপমান পানী দি কিনে গাহৰি মাংস ভজা দেখিছা না নেমু মেষ্টা টেঙা নানলাক খোজাব নহ'লে অঁ এয়া গাইজ গাহৰি কচু ৰেডি আমাৰ গাহৰিখিনি দেখাই পোৱা নাই কচুখিনি গেলি গৈছে পুৰা এতিয়া নেমু চেপি দিব দেই এই গৰমত খোজাব লাগিলে গল চল পিকি থাকিব গাইজ এনে চকু টকু পিকি আছে ফুলি আছে গলো ফুলব নেমুটো খাই ইয়াতে অলপ বিচোন কেনে হৈছে খাই চাওঁ খাবি আৰু মই বনাই দিলোঁ আৰু বঢ়িয়া কৰি ভাল হৈছে না শুনাই অলপ দিবি নেমুখিনি মিক্স কৰ আকৌ দে কৈছোঁ দে খাই আছোঁ এইখিনি টেষ্ট কৰি চাওঁ ৰ কেনেকুৱা হৈছে কেনে হৈছে বঢ়িয়া বনাইছা অলপমান আৰু নেমু চেপি দিওঁ টেঙা টেঙা হ'লে ভাল লাগিব জ্বালা হৈছে না বাইছ ফেণ্টাষ্টিক নেমু অলপ চেপি দিওঁ তো গাইছ আমি এতিয়া ভাত খাব ওলাইছোঁ
ভণ্টি সাজি আছে আমাৰ বেটি কিতাপ পঢ়ি আছে গাইজ কি পঢ়ি আছা তুমি হা কিতাপ পঢ়ি আছা দে পঢ়া দুখাই আছো দে পাকঘৰত খালি না খানাই খাবি আৰু ফালেদি ভাত সাজি দিছে গাইছ দেখছে না এক কাঁহী সাজি দিছে ভাত খাওঁ দেই ভাত খাওঁ ভাত তো হেল্ল' এভৰিৱান এয়া হৈছে ওচৰতে তো এইফালেদি এইখিনি হৈছে কচু আৰু গাহৰিখিনি দেখিছে না খাওঁ খাওঁ লাগছে না নাই যদি খাওঁ খাওঁ লাগছে ধুনীয়াকৈ কমেণ্ট কৰি দিয়ে কচু আৰু গাহৰি আলু ভাজা দালি আৰু এয়া ভাত উঠছে না ধুনীয়াকৈ হা তো এতিয়া ভাত খাব লাগিছে দেই গাইজ তোমালোকে খালে নে নাই কমেণ্ট কৰি ক'বা দেই ভিডিঅ'টো কালি পৰহিয়ে যাব আজি দিছোঁ নাযায় তথাপিও মই কৈ থ'লোঁ যেতিয়াই ভাত খোৱা তোমালোকে কমেণ্ট কৰি কৈ দিবা এতিয়া আমি ভাত খাব ওলাইছোঁ দেখিছা গৰম দে দিছে বাপা ঐ আমি তলতে বহি ভাত খাব লাগিছোঁ যিহেতু ইমান গৰম পৰিছে বাহিৰত ফেন নাই পাকঘৰতো ফেন নাই মায়ে খাব ধৰিছে আমি খাওঁ দে বাই বাই খাই লৈ লগ পাই আছোঁ তো গাইজ ভাত চাত খাৱা হ'ল যিহে ৰ'দ দিছে ভাত চাত খালোঁ খাই কিনে ইফালেদি ভণ্টি আৰু মামনি বাচন দি আছে ঠিকে আছে দে এইফালেদি বাচন দি আছে ভণ্টি আৰু মামনি हमारी गांव है साहेब गांव में ऐसा ही होता है বাচন দি দেখা নাই একদম খামাৰ গেলি গুটি কেনে হৈছো মা মৰা এই থৈ চাৱা মই টুপটো পাই গেলো এবাৰ চতাল হাৰিব লাগছে পুৰা জিলকি আছে আমাৰ মামনি বাইদেউ দেখছা কেনে হৈছো সংঘাত কইটা দুখাই দেখবার আছে দা ওচৰত তো গাইজ ইফালে আমাৰ মামনি মানে এইখিনি কণাং সাৰি আছে আৰু সাৰি আছে বিৰাট গৰম পাচ্ছে গাইজ চাং ভিতৰত লাউৰ বাগানখন সাৰি আছে মামনিৰ লাউৰ বাগান এখন মামনি বেচিব এটাত বোলে 50 টাকাকে বেচব হয় না মামনি হয় মই 50 টাকা কৰি এটা দিছি এইখন তল লাউৰ বাগান না মোৰ লাউৰ বাগান এইখন মামনিৰ কোমৰাৰ বাগান নহয় মিছা এইখন মামনিৰ লাউৰ বাগান সেইকাৰণে মামনিয়ে পুৰা সাৰি আছে লাউৰ বাগানখনো তোমাৰ নেকি তোমাৰ দে তই মামনিয়ে সাৰি আছে লাউৰ বাগানখন সেইকাৰণে তাৰ হয় বোলে তো হেৰে প্ৰিয় আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি ভাল লাগিছে ধুনীয়াকৈ লাইক কমেণ্ট কৰি দিবা আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই আৰু যদি বেছিকৈ ভাল লাগিছে শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল বাই বাই টাটা কালি আৰু এটা নতুন ব্লগ ভিডিঅ' লৈ আহিম দেই বাই বাই তো লাইটিঙৰ প্ৰব্লেম কাৰণে মই চোৱা এইটো টৰ্চটো জ্বলাই লৈছোঁ বাই বাই গাইজ থেংক ইউ মোৰ ভিডিঅ'টো লাষ্টত লাগি চোৱাৰ কাৰণে